প্ৰথম কথাটো হৈছে চৰকাৰক আমি আহ্বান জনাইছোঁ যে SOP মানে জুবিন দাৰ কাৰণে SOP দিব নালাগে। যিহেতু সমাধিস্থলীত জুবিন দাক SOPটো চৰকাৰে বন্ধ কৰিব লাগে, কাৰণ জুবিন দা অনুৰাগী অসমত বহুত আছে আৰু বিভিন্ন ঠাইৰ পৰা অনুৰাগী আহিছে, সেইকাৰণে SOPটো নালাগে। আৰু চব প্ৰথম কথা হৈছে জুবিন দাৰ ন্যায়ৰ কাৰণে বা শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰথম দাবী মই কৰিছিলোঁ অসমীয়া যুৱ মঞ্চই। শ্যামকানু মহন্তক দাবী প্ৰথম কৰা মানুহ মইহে আছোঁ অসমীয়া যুৱ মঞ্চ, আৰু আমি অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ কৰিছিলোঁ যে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এটা কথা হৈছে যিহেতু চৰকাৰে SOPটো বন্ধ কৰক, আৰু তাত য'ত জুবিন দা সমাধিস্থলীত ৰাজনৈতিক দলবিলাকে শ্লোগান দিয়াটো বন্ধ কৰিব লাগে। তাত কংগ্ৰেছ, BJP, AJP যি দলে নহওক তাত মানে ৰাজনীতিটো বন্ধ কৰিব লাগে, কাৰণ জুবিন দাক যদি ন্যায় দিবলৈ হ'লে এনেকুৱা যদি ৰাজনীতিকবিলাক হৈ থাকে, এই ৰাজনীতিবিলাক বন্ধ হ'ব লাগে। কাৰণ আমি ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰিছোঁ, আমি ন্যায় পাব লাগিব। যিহেতু জুবিন দা পৰিয়ালে ফাষ্ট ট্ৰেক আদালতে জড়িতে ন্যায় বিচাৰিছে যে ন্যায় পাব লাগে, আৰু সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাব বিচাৰিছোঁ যে ফাষ্ট ট্ৰেক আদালত জড়িতে ন্যায় দিব লাগে। তাত দেখিছোঁ আমি উদ্ভণ্ডালি হৈছে জুবিন দা সমাধিস্থলীত, উদ্ভণ্ডালি হৈছে কোনোবাই মদ খাই, এগিলাচ মদ খাই বা এটা বটল খাই মায়াবিনী গালে নহ'ব তাত। আৰু সেই ক্ষেত্ৰত চৰকাৰে তাত এটা ব্যৱস্থা ল'ব লাগে, য'ত তাত মানে গেট বহাব লাগে। যিটো আমাৰ হাততীচৰ ৰাষ্ট্ৰীয় ঘাইপথত অহা যোৱাৰ কাৰণে অসুবিধা হৈছে, তাত চেক গেট বহাব লাগে। আৰু যিসকলে মদ খাই তাত সোমাই সেইসকলক চেক কৰিব লাগে, কাৰণ তাত কোনোবা এজন ব্যক্তি বা এখিনি ৰাজনৈতিক দলে গৈ তাত হাল্লা কৰিব, কোনোবা এজন মদ খাই যদি তাত জুবিন দাক ন্যায় লাগে বুলি প্ৰতিবাদ কৰিব, এইটো নহয়। জুবিন দাক আমি ন্যায়ৰ কাৰণে আন্দোলন কৰি আছোঁ, ন্যায়ৰ কাৰণে চৰকাৰক দাবী জনাই আছোঁ, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ তাত যদি উদ্ভণ্ডালি কৰিব, কোনোবাই মদ ভাং চিগাৰেট খাই তাত উদ্ভণ্ডালি কৰাটো আমি অসমীয়া যুৱ মঞ্চই বিচৰা নাই, আৰু চৰকাৰক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ অসমীয়া যুৱ মঞ্চই।